Hey guys, welcome back to another serious dental topic. আশা কৰোঁ সকলোৰে ভাল। আশা কৰোঁ ৰঙালী বিহু সকলোৱে তোমালোকে পালন কৰিলে। আজিৰ টপিকটো হৈছে RCT বা Root Canal Treatment। আহক আজিৰ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে জানিব লাগিব RCT কি? RCT মানে হৈছে Root Canal Treatment। আগৰ দিনত দাঁত এটা যেতিয়া পোকে খোৱাৰ পিছত দাঁতটো বিষাইছিলে তেতিয়া পেশেন্ট এজনে দাঁতটো সাধাৰণতে দন্ত চিকিৎসকৰ ওচৰত উঘালিবলৈ গৈছিলে আৰু দন্ত চিকিৎসকে দাঁতটো উঘালি দিছিলে। কিন্তু বৰ্তমান সময়ত সজাগতা যথেষ্ট পৰিমাণে পেশেন্টৰ মাজত বৃদ্ধি পালে, যাৰ ফলত দাঁত এটা উঘালি পেলোৱাতকৈ দাঁত এটা বচোৱাৰ ওপৰতহে গুৰুত্ব দিলে। আপোনাৰ দাঁতটো যদি 60% দাঁতটো বাচি থাকে, সেই দাঁতটো RCT বা Root Canal Treatmentৰ মাধ্যমেৰে দাঁতটো বচাব পৰা যায়। প্ৰথমতে জানিব লাগিব RCT কি কয়। RCT বা Root Canal Treatment মানে হ'ল আমাৰ নৰ্মেলি যিটো আমাৰ আগদাঁত আছে, আগদাঁতত নৰ্মেলি আমাৰ এটাৰ পৰা দুটা কেনেল থাকে আৰু জামি দাঁতত সাধাৰণতে তিনিটাকৈ কেনেল থাকে আৰু শেষৰ 8 নম্বৰ দাঁতটোত 3ৰ পৰা 4টালৈ কেনেল থাকে। এই কেনেলবোৰত পাল্প বা শিপা থাকে। এতিয়া আমি জানিব লাগিব পাল্প কাক কয়। পাল্প মানে হৈছে দাঁতৰ ভিতৰৰ সেইটো অংশ যিটো অংশলৈকে ব্লাড সাপ্লাই আৰু নাৰ্ভ সাপ্লাই যোগান ধৰা যায়। অৰ্থাৎ RCTৰ মাধ্যমেৰে সেই নষ্ট হৈ যোৱা পাল্প বা ইনফেক্টেড পাল্পটোক উলিয়াই পেলোৱা যায় আৰু ভিতৰৰ পৰা প্লাষ্টাৰ কৰি আনি পেলাই ওপৰৰখিনি সিল কৰি দিয়া যায় আৰু সেইটোকে RCT ট্ৰিটমেণ্ট বুলি কোৱা হয়, যিটো আজি সময়ত যথেষ্ট পৰিমাণে জনপ্ৰিয় হৈ উঠিছে। এতিয়া RCT কেই প্ৰকাৰৰ আছে? RCT সাধাৰণতে 2 প্ৰকাৰৰ আছে। প্ৰথমটোক কোৱা হয় সিংগল সিটিং RCT, অৰ্থাৎ এবাৰতে এদিনৰ ভিতৰতে আপোনাক গোটেই RCT প্ৰক্ৰিয়াটো ক্লিয়াৰ কৰি দিয়া যায়, আৰু আনটো হৈছে আপোনাৰ 3ৰ পৰা 4 বাৰ আপোনালোকে আহিব লগা হয়। 3ৰ পৰা 4 বাৰ সিটিঙৰ ভিতৰত RCT প্ৰচিডিউৰটো গোটেই প্ৰচিডিউৰটো আপোনালোকক কমপ্লিট কৰি দিয়া হয়। সাধাৰণতে 3ৰ পৰা 4 বাৰৰ সিটিঙৰ যিটো RCT কৰা হয় সেইটো RCT সাধাৰণতে বেছি ভাল হয় এজন পেশেন্টৰ কাৰণে। RCT কৰা হোৱাৰ পিছত দন্ত চিকিৎসক এজনে আপোনাক দাঁতটোৰ ওপৰত সেফটিৰ কাৰণে এটা ক্ৰাউন বা কেপ বহাবৰ কাৰণে আপোনাক পৰামৰ্শ দিব, যিটো আপোনালোকে পিছত লগাই ল'ব পাৰিব। গাইজ, এই ভিডিঅ'টোত মই আপোনালোকক RCTৰ গোটেই প্ৰচিডিউৰটো আপোনালোকক এজন পেশেন্টৰ ওপৰত কৰি দেখুৱাম, কিন্তু ইয়াত ক্ৰাউন বা কেপ লগোৱা প্ৰক্ৰিয়াটো এই ভিডিঅ'টোত সংলগ্ন কৰা হোৱা নাই, যিটো মই পিছৰ অন্য এটা ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাম। মই সাধাৰণতে 4 দিনীয়া প্ৰক্ৰিয়াৰে RCT প্ৰক্ৰিয়াটো কমপ্লিট কৰোঁ। এইটো হৈছে প্ৰথম দিন। পেশেণ্টজনৰ 5 নম্বৰ আৰু 6 নম্বৰ এই দুটা দাঁতৰ মাজত খাদ্য সোমোৱা আছিল, যাৰ ফলস্বৰূপে 2টা দাঁতত পোকে খালে। তাৰে আগৰটো অৰ্থাৎ 5 নম্বৰ দাঁতটোত বেছিকৈ পোকে খোৱাৰ ফলত বহুত বেছি বিষ হৈছিলে, আৰু চেকআপ কমপ্লিট কৰাৰ পিছত পেশেণ্টজনক 2টা অপশ্যন দিলোঁ, যে উঘালি পেলাব পাৰে বা RCT কৰি বচাব পৰা যায়। পেশেণ্টজনে RCT কৰিবলৈ ক'লে। এইটো হৈছে প্ৰথম দিন। পোকে খোৱাখিনি গুচাই এটা সৰু ফুটা কৰি লোৱা হ'ল অলমষ্ট কেনেলৰ ওচৰলৈ। প্ৰথম দিনাই আহোঁতে পেশেণ্টজনক কেতিয়াও কেনেল চাফা কৰি দিব নালাগে, যদিহে অত্যন্ত বিষ থাকে। কেতিয়াবা তাৰ ফলত কি হয়, মুখখন ইনফ্লামেশ্যন হয় বা গোটেই মুখখন ফুলি ধৰে, লগতে বিষৰ পৰিমাণো যথেষ্ট বাঢ়ি যায়। সেইকাৰণে দ্বিতীয় দিনাখনেই শিপা উলিয়াই পেলালে বেছি ভাল হয়। তাৰপিছত তাত ফৰ্মোক্ৰেচিল নামৰ ঔষধটো কটনত দি পেলাই 3 দিন পিছত মতা হ'ল। ছেকেণ্ড ডে কটনখিনি গুচাই কেনেল 2টা বিচাৰি উলিওৱা হয়। এতিয়া ভিতৰত থকা পাল্প বা শিপাকেইটা উলিয়াই পেলোৱা হয়।
এনাস্থেচিয়া দি পেলাই শিপা উলিয়া হ'ল। সোডিয়াম হাইপোক্লোৰাইডেৰে কেনেল ইৰিগেশ্যনো মাজে মাজে কৰা হয় আৰু 5 দিন পিছত মতা যায়। তৃতীয় দিনা পুনৰাই কটনখিনি উলিয়াই পেলাই প্ৰথমতে জেনেৰেল ফাইলেৰে আৰু তাৰ পিছত ডাঙৰ যিকেইডাল ফাইল দেখিছে সেইকেইডালক প্ৰ'টেপাৰ ফাইল বুলি কোৱা হয়। প্ৰ'টেপাৰ ফাইলেৰে পুনৰাই ভালকৈ কেনেলখিনি চাফা কৰি পেলোৱা হয় আৰু মাজে সময়ে সোডিয়াম হাইপোক্লোৰাইডেৰে ইৰিগেশ্যন কৰি থকা যায়।
আৰু পিছত কেলছিয়াম হাইড্ৰক্সাইড কেনেল দুটা দি পেলাই তুলা দি পেলাই গাঁতটো বন্ধ কৰি দিয়া যায় সাময়িকভাৱে। পুনৰাই ফৰ্মক্ৰেচেল কটনত দি পেলাই 5 দিন পিছত মতা হ'ল। চতুৰ্থ দিনা কটনখিনি উলিয়াই লোৱা হ'ল, এক্সট্ৰে এটা লোৱা হ'ল, লগতে এপেক্স লোকেটৰ মেচিনটোৰে কেনেলৰ গভীৰতা জোখা যায়। দাঁতৰ গুৰিত থকা ফুটাটোক কোৱা হয় এপিকেল ফোৰামেন আৰু গুৰিটোক কোৱা হয় এপেক্স। চ' এপেক্সটো কিমান গভীৰতাত আছে গম পোৱা যায় এই মেচিনটোৰে। তাৰপিছত গাটা পাৰ্চা জেডৈ চিমেণ্ট লগাই চিল কৰা যায় কেনেল দুটা, আৰু সৰ্বশেষত GIC নামৰ চিমেণ্টটোৰে প্লাষ্টাৰ কৰি দিয়া হয়। প্লাষ্টাৰটো ধুনীয়াকৈ মিলাই দিয়া যায়। শেষত পেচেণ্টজনক দাঁতটোত এটা কেপ বা ক্ৰাউন লগাবলৈ পৰামৰ্শ দিয়া হয়। এতিয়া সফলতাৰে RCT প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰা হ'ল। মিসকনচেপশ্যনৰ বিষয়টো লৈ আহোঁ। বহুত মানুহে কয় যে প্লাষ্টাৰ কৰিলে ওলাই যায়, কিছুমানে বহুতে RCTক প্লাষ্টাৰ বুলিয়ে কোৱা হয়। একচুৱেলি RCTটো হৈছে কেনেকুৱা, ধৰক আপোনাৰ এজন পেচেণ্টৰ দাঁতটো
পোকে খাইছে তাৰ 60% দাঁতটো অলমোষ্ট নাইকিয়া হৈ গৈছে কিন্তু পেশেন্টজনৰ দাঁতটো উঘালি পেলাবৰ ইন্টাৰেষ্ট নাই তেতিয়া সেই পেশেন্টজনে RCT ট্ৰিটমেন্টৰ মাধ্যমেৰে সেই পোকে খোৱা দাঁতটো বচাব পাৰে অৰ্থাৎ দাঁতটোৰ ওপৰৰ অংশটো থাকিয়ে যাব অৰ্থাৎ গোটেই দাঁতটো থাকিয়ে যাব মাত্ৰ দাঁতটোত পাল্প নাথাকে কাৰণে দাঁতটোত সেন্স নাথাকিব অৰ্থাৎ পেশেন্টজনে কোনো ধৰণৰ ফিল নাপাব সেই দাঁতটোত সেইটোৱে মাত্ৰ এতিয়া RCT কৰিলে ওলাই যায় এই কথাটো উত্তৰত আমি এনেদৰে ক'ব লাগিব যদি ভালদৰে RCTটো কৰা যায় প্লাষ্টাৰটো নৰমালি ওলাই নাযায় আৰু RCT প্লাষ্টাৰটো কৰা হোৱাৰ পিছত দন্ত চিকিৎসক এজনে আপোনাক যেতিয়া ক্ৰাউন বা কেপ বহাবলৈ আপোনালোকক পৰামৰ্শ দিব আপোনালোকে হেতু ক্ৰাউন বা কেপটো অতি সোনকালে লগাব কেপ বা ক্ৰাউনটো লগোৱাৰ পিছত কোনো কাৰণত সেই কেপ বা ক্ৰাউনটো দাঁতৰ পৰা ওলাই নাযায় গতিকে ধন্যবাদ জয় আই অসম জয় হিন্দ